প্ৰথমতে মই আপোনালোকক ধন্যবাদ যাচিছো। আজি মই আপোনালোকৰ মাজত আহিবলৈ কাৰণটো হ'ল বিটিআৰৰ বাহিৰৰ কন্ট্ৰেক্টৰ বিলাকে বিটিআৰৰ কোনটো সমষ্টিত বিশেষ কাম কৰি আছে আপোনালোকৰ মাজত মই তথ্য সহকাৰে প্ৰমাণ দেখাব খুজিছো বা অৱগত কৰিব খুজিছো। বিশেষকৈ মই আজিৰ আমাৰ ভেৰগাঁও কনষ্টিটিউয়েন্সি নিজৰ সমষ্টিত ভেৰগাঁও সমষ্টিত কোনটো ঠাইত বিটিআৰৰ বাহিৰৰ কন্ট্ৰেক্টৰে কাম কৰি আছে আপোনালোকৰ মাজত মই তথ্য সহকাৰে জানিব খুজিছো, যেন এইবোৰ কথা ৰাইজে যেন অৱগত কৰে, জানে আৰু চিন্তা কৰে। এই লক্ষ্য ৰাখি মই আপোনালোকৰ মাজত এইবোৰ কথা ক'বলৈ ওলাইছো। মোৰ নিজৰ স্কুল, মোৰ হাই স্কুল আৰু এমই স্কুল মই পশ্চিম পটলা উপেন্দ্ৰনাথ ব্ৰহ্ম মেমৰিয়েল হাই স্কুলত মই কৰিছিলো। এতিয়া তাতে বিলাসী পাৰাৰ পৰা আহি এই পশ্চিম পটলাত কাম কৰিছে। মোৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰ পশ্চিম ফালে তেওঁ কাম কৰি আছে। আপোনালোকে ভাল পাইছেনে? এই আমাৰ সমষ্টিত আহি পেলাই কাম কৰাটো আপোনালোকে খুশি হৈছেনে? আৰু খাগ্ৰাবাৰী জনতা হাই স্কুলতো বিলাসী পাৰাৰ পৰা আহি বিটিআৰৰ বাহিৰৰ পৰা আহি কাম কৰিছে। আপোনালোকে ভাল পাইছেনে? আৰু ঠাকুৰীয়াৰ পাৰা হাই স্কুল শুক্লাই, তাতেও তেওঁৰ তেখেত আসাম এজেন্সি বিলাসী পাৰাৰ পৰা আহি ধুবুৰীৰ পৰা আহি কাম কৰিছে। আপোনালোকে ভাল পাইছেনে? খুশি পাইছেনে? আৰু ভেৰগাঁও কলেজ তাতেও বিলাসীৰ পৰা আহিহে কাম কৰিছে। ভেৰগাঁও এলেকাত থকা ৰাইজবিলাকে, কন্ট্ৰেক্টৰ বিলাকে, কৰ্মকৰ্তা বিলাকে ভাল পাইছে না? নিশ্চয় ভাল পোৱা নাই। আৰু এইফালে আছে আমাৰ গপচা চুবা হাই স্কুল, তাতেও বিলাসী পাৰাৰ পৰা আহি কাম কৰিছে। আপোনালোকে ভাল পাইছেনে? নিশ্চয় ভাল পোৱা নাই। এতিয়া চাওক, মই আপোনালোকৰ মাজত ক'ব ওলাইছো, বিজেপিৰ কৰ্মকৰ্তা, ইউপিপিএলৰ কৰ্মকৰ্তাবিলাক কিয় পোৱা নাই? যিবিলাক বিজেপিত ইমান কষ্ট কৰি আছে আপোনালোকে কিয় পোৱা নাই? ইউপিপিএলত থকা মেম্বাৰ্ছ বিলাকে যিবিলাক কষ্ট কৰি আছে, ৰাজনীতিকৰ নামত চেক্ৰিফাইচ কৰিছে, আপোনালোকে কিয় পোৱা নাই এইবোৰ কাম? আপোনালোকে ভাল পাইছেনে? এই পশ্চিম পটলাত বিজেপিৰ হাজাৰজন কৰ্মকৰ্তা নিশ্চয় আছে। তেখেতসকলে ক'ব পাৰিবনে? বিশ্বজিৎ দৈমাৰী ছাৰক তেখেতসকলে ক'ব পাৰিবনে? দিলীপ শইকীয়া ছাৰক এমপিক তেখেতসকলে ক'ব পাৰিবনে? এইবোৰ কাম বিলাসীৰ পাৰাৰ কন্ট্ৰেক্টৰক নিদিয়াকে আমাক দিলে আপোনালোকে কি ভুল হলা হয়? আমিতো আপোনালোকৰ কৰ্মকৰ্তা, কষ্ট কৰো, মিটিং এৰেঞ্জমেণ্ট কৰো, মানুহবিলাক লৈ যাওঁ। আপোনালোকে ক'ব পাৰিব না? মাননীয় স্পীকাৰ বিশ্বজিৎ দৈমাৰীত এই আইবিত যাই পেলাই আপোনালোকে অৱগত কৰিব পাৰিব না এইবোৰ কাম কোনে দিছে? ইমান দূৰত আমি 1 কিলোমিটাৰ 2 কিলোমিটাৰ ওচৰত থকা কৰ্মকৰ্তাবিলাক পোৱা নাই। 300 কিলোমিটাৰ দূৰত থকা ব্যক্তিবিলাকে কিয় আমাৰ জাগাত আহি পেলাই কাম কৰিব পাৰিছে? আপোনালোকে দিলীপ শইকীয়া ছাৰক এমপিক ক'ব পাৰিবনে? সুধিব পাৰিবনে? বিশ্বজিৎ দৈমাৰী ছাৰক সুধিব পাৰিবনে? আৰু খাগ্ৰাবাৰী জনতা হাই স্কুলত তেওঁ কৰিছে। এই খাগ্ৰাবাৰীত যিবিলাক বিজেপি কৰ্ম হওক, ইউপিপিএল কৰ্মকৰ্তাবিলাকে হওক, সদস্যবিলাকে হওক, মাননীয় দাইবাইচা বড়ো ছাৰক সুধিব পাৰিবনে? আমিতো আপোনালোকৰ কাৰণে জীয়াই আছো, আপোনালোকৰ কাৰণে কাম কৰি আছো বুলি দাইবাইচা বড়ো ছাৰক আপোনালোকে ক'ব পাৰিব নহয়? এইবোৰ কাম আমাক নিদিয়াকে এই ইমান দূৰত 300 কিলোমিটাৰ দূৰত থকা ব্যক্তিক কি কাৰণত দিয়া হৈছে? উদ্দেশ্য কি? এইবোৰ কাম ধুনীয়া কাম, পইচা থকা কামবিলাক আমাক নিদিয়াকে কিয় বাহিৰত দি আছে?
এটা নহয় দুইটাই নহয় হাজাৰটা কাম কিয় দি আছে আপোনালোকে প্ৰশ্ন কৰিব পাৰিবনে প্ৰমোদ বড়ো ডাঙৰীয়ায়ে এই ভেৰগাঁও সমষ্টিত কেতিয়াবা আহিলে আপোনালোকে এই তথ্যবিলাক লৈ ফেলে মোৰ পৰা লৈ ফেলে আপোনালোকে সুধিব পাৰিবনে এইবোৰ কাম কি কাৰণে দিয়া হৈছে এই ঠাকুৰীয়া পাৰাত আমাৰ এই শুক্লা এৰিয়াত ইমান ধুনীয়া বিজেপিৰ কৰ্মকৰ্তাবিলাক আছে সদস্যবিলাক আছে বাইদেউ বান্ধৱী বন্ধুবিলাক আছে আপোনালোকে বিজেপি কাম কৰি ফেলে নিজেও কিবা এটা পাইছে না আন কোনোবাক আপুনি আপোনাৰ বান্ধৱীক আপোনাৰ বন্ধুবিলাক কিবা এটা দিব পাৰিছেনে আপোনালোকতো মিটিঙত যায় লৈ যায় মাতি নি লৈ যায় মিটিং হৈছে বুলি যায় আপোনালোকে দিব পাৰিছেনে আপোনালোকে প্ৰশ্ন কৰক আপোনালোকে ৰাইজে দিব খুজিছে এটা এছএলএফ গ্ৰুপত 10,000কে এজন মেম্বাৰক 10,000কে দিব পাৰিছে বা দিব পাৰিব দিব খুজিছে কিন্তু আমাৰ পৰা লাখ লাখ টকা আমাৰ জাগাৰ পৰা আমাৰ ডেভেলপমেন্টৰ নামত একেৰেকৈ লৈ গৈছে এতিমধ্যে লৈ গিল আপোনালোকে ভাল পাইছেনে আমাক দিব 10,000 তেখেতে লৈ যাব কৰোৰ টকা লাখ টকা লাভ কিবা হৈছেনে এতিয়া হুদক আপোনালোকে ভাবক যদি আজি পশ্চিম পটলাত আহিছে আজি মোৰ গাঁৱতে আহিব আজি খাগৰাবাৰীত আহিছে আপোনালোকৰ ঘৰত ওচৰতে যাই কাম কৰিব যিবিলাক কাম কৰি আছে আপোনালোকে আইঅএ ঘৰ আৰু এই এনৰেগা কাম কৰি আছে এইবোৰ কামো এদিন বাহিৰৰ পৰা আহি কাম কৰিব আপোনালোকে ভাল পাবনে নিশ্চয় ভাল নাপাব তাৰ কাৰণে মই আপোনালোকক অৱগত কৰিব খুজিছো আজি মই ভেৰগাঁও কনষ্টিটুৱেঞ্চি ভেৰগাঁও সমষ্টিৰ মাত্ৰে কলো আৰু অনেক সমষ্টিত তেখেতলোকে কাম কৰি আছে এইবোৰ কথা মই আপোনালোকৰ মাজত নিশ্চয় আৰু অৱগত কৰিম বিজেপি হওক ইউপিপিএল হওক বিপিএফ হওক সকলো ৰাজনৈতিক দলক জড়িত আছে কিন্তু ৰাজনৈতিক দলত জড়িত হোৱাৰ পিছত নিজেও কি পাইছে আৰু আন কোনোবা কি দিব পাৰিছে নিশ্চয় আপোনালোকে চিন্তা কৰিব আৰু এইবোৰ গোটেই যদি বাহিৰৰ পৰা আহি ফেলে চাকৰি হওক কাম ক্ষেত্ৰে হওক কিবা এটা চাপ্লাই হওক গোটেই বস্তু যদি বাহিৰৰ পৰা যদি ইনকাম কৰি ফেলে লৈ যায় থাকে আপুনি আৰু আমি কি খাম যদি আসামৰ পৰা যদি আহি কাম কৰি থাকে আসামৰ কন্ট্ৰেক্টৰ বিলাকে যদি লৈ যায় থাকে বিটিআৰ পোৱা কিবা উদ্দেশ্য কিবা ভাল মিনিং থাকিব না নিশ্চয় নাথাকিব আপোনালোকৰ নিজৰ এই এমচিএলএ ইএম স্পিকাৰ এমপি বিলাক হুদক দিলীপ শইকীয়া ছাৰক হুদক আপুনি 3 বছৰ পিছত এতিয়া আমাৰ মাজলৈ আহিছে আপুনি আমাৰ কাৰণে কিবা এটা দিব পাৰিছে না এইবোৰ কি আপোনালোকে প্ৰশ্ন কৰিব পাৰিব না নিশ্চয় আপোনালোকে এইবোৰ কথা মনত ৰাখিব আৰু আলোচনা কৰিব আপোনালোকৰ মাজত অৱগত কৰিলো যদি ভুল হৈছে আপোনালোকে ক্ষমা কৰিব থেংক ইউ